গাইজ আসসালামু আলাইকুম কি খবৰ আপোনালোকৰ আশা কৰিছোঁ আপোনালোকে সকলো ভালে আছে আলহামদুলিল্লাহ আপোনালোকৰ দুৱাত আমিও ভাল তো এইটো ব্লগ এটা ষ্টাৰ্ট কৰিছোঁ বহুত দিনৰ পৰা ভাবি আছিলোঁ ব্লগ এটা বনাম বুলি আজি ষ্টাৰ্ট কৰিছোঁ তো আপোনালোকে চাই থাকক আৰু কেনেকৈ মই কি কাম কৰোঁ এতিয়া ইনায়া স্কুল গ'ল তাব্বাও গ'ল আৰু এতিয়া মই নিজৰ কামখিনি ষ্টাৰ্ট কৰিম ৰন্ধা বঢ়া কেনেকৈ কৰোঁ কি কৰোঁ ৰাফাইটো বোলে কেনেকৈ গোটেই দিনটো যায় মানে ৰাতিপুৱাটো গ'ল আধা টাইম এতিয়া ভাবিলোঁ যে নাই আকৌ ৰাফাইটো কি কৰিছা তুমি মোৰ ভয় লাগে এই চব পাউডাৰৰ অৱস্থা কি আমাৰ ঘৰত তেল পাউডাৰ ক্ৰীম একো নাথাকে কাৰণ চব পেলাই দিওঁ হাই বেবী এনেকৈ নকৰিবা বেয়া পাম থৈ দিয়া নকৰিবা তেতিয়া মই ৰুমটো চাফা কৰোঁ ৰুমটোৰ অৱস্থা দেখিছে ফাৰ্ষ্ট ভাবিছোঁ ৰুমটোৱে চাফা কৰি লওঁ বিছনাখন উঠাই লওঁ পিছত বেলেগ কাম পিছত দেখা যাব আৰু তো বলক কৰি লওঁ আগতে এইবিলাক কি কৰিছা আকৌ পিটিম ধৰি কিয় পেলাইছা তুমি হা মই মাৰিম একদম মাৰিম ধৰি একদম মাৰিম এইবিলাক কৰিলে যে পিটিম যোৱা ঘৰ চাফা কৰা মোৰ লগত ব'লা কাম কৰিবা মোৰ লগত কিয় কাম কৰিব লাগিব গোটেই ঘৰ লেতেৰা ব'লা আমি ঘৰ চাফা কৰোঁ ব'লা কি লাগে তোমাক গাড়ী ৰখা মই গাড়ী দিম ৰখা তো তাৰ আব্বাই কালি এটা গাড়ী হেলিকপ্টাৰ এটা আনিছিলে কিন্তু তাক দেখুওৱা নাছিলোঁ কাৰণ এটা বস্তুতে সি নেখে কি এইটো কাৰ হয় এইটো বেবী কি হয়তো ৱাও এতিয়া মই কাম কৰোঁ এতিয়া খেলি থাকা গাড়ী দি হ'ব এতিয়া মই জল্দি কাম কৰি লওঁ কি লাগে কোৱা কি লাগে উঠা কি লাগে হা কি লাগে ব'লা গাড়ী দিম ব'লা কোনটো গাড়ী লাগে ব'লা দেখাই দিবা কোনটো গাড়ী লাগে হা কোনটো গাড়ী ব'লা দিম ব'লা উঠা গাড়ী দিম উঠা কোনটো গাড়ী উৰি যা গুচি গ'লে আকৌ হৈছে হা আই এতিয়া মই এইবিলাক কৰি থাকিলে হ'ব কাম কৰিব কোনে হ'ব কৰিম দিম এনেকৈ মোৰ গোটেই দিন পাৰ হৈ যায় কাম কৰোঁ কম তাৰ লগত খেলিব লাগে বেছি আহা আগতে তোমাক শিকাই দিওঁ মই আহা তোমাক শিকাই দিম হ'ব আহা ইয়াত আহা ইয়াত বহা আকৌ ক'ত যায় আহা এইফালে আহা এইটো গ'ল আহা তুমি বেবী কৰিবা আহা ইয়াত পকাত আহা জল্দি আহা ইয়াত বহা মোৰ ওচৰত আহা এইটো থাকি গ'ল দিয়া লগাই দিওঁ দিয়া লগাই দিওঁ মই দিয়া মই লগাই দিওঁ ইয়াত আহা এইটো টানিবা দেই এইটো এনেকৈ ধৰি টানিবা টিকুইনটো ধৰি এইটো ধৰি টানা এই ৰছীটো ধৰি টানা থৈ টানা এই দিয়ে এই গ'লগৈ তুমি এতিয়া খেলি থাকা হ'ব মই কাম কৰোঁগৈ হা খেলি থাকা ব'লা খেলিবা খেলা গ'লগৈ চাইছেনে 11:30 হৈ গ'ল এতিয়ালৈকে মই একো কাম কৰা নাই জাষ্ট ৰুম দুটা চাফা কৰিছোঁ তাতো কিমান সময় ৰুমখিনি চাফা থাকে কোনো হয়তো বেডৰুমকেইটা অলপ চাফা কৰিছোঁ কাৰণ বেছি সময় কিমান সময় ঠিক হেৰি অলপ পিছতে চাবহি আহি আকৌ পূৰা উল্টা কৰিছোঁ যিয়ে নহওক এতিয়া পাকঘৰটো চাওঁ পাকঘৰটো মই এইটো খেলে তাৰো কোনো গেৰাণ্টি নাই আৰু কিমান সময় থাকে ভাঙিও যায় নি এতিয়া যাওঁ মই তুমি সি খেলা হা মই অলপ কাম কৰোঁ পাকঘৰটো চাইছেনে পাকঘৰৰ অৱস্থা যাওঁ খাই যি দিয়া কোৱা পাকঘৰ কাম কৰিব যাব পাৰে নাই ৰাফায়াত আকৌ কোচাত উঠি আহিলে আৰু এনেকৈ যায় মোৰ দিনটো আৰু চাওক আপোনালোকে কিমান বাজি গৈছে
দেখিছেনে কি চোৱা 12টা বাজিব 12টা বাজি যাব কাম হোৱা নাই ভাবিছিলোঁ পাকঘৰটো একেলগে ৰান্ধা বঢ়া বহাম আৰু পাকঘৰটো চাফা কৰিম কিন্তু মই একোৱেই কৰিব নোৱাৰিলোঁ সি আহি কোচত ন কি কৰিম এতিয়া লাজ নাই এইবিলাক ক'লে আৰু ব'ল আৰু নাম খাবা ব'লা নাম দিম নাম মানে কিবা খাব দিব লাগে তো চাওঁ তাক কি খাব দিওঁ কি খাবা কোৱা কি নাম খাবা কোৱা হা কিবা এটা নাম হ'ব যোৱা বেবীটোকো খুৱাই দিয়ক যোৱা খোৱা যোৱা যোৱা একদম দৌৰ মাৰা একদম লাহে লাহে খাই থাকা তো ভাজি আনিলে দিবলৈ লোৱা একদম এইখিনি বহি বহি খোৱা আৰু দিগদাৰী নকৰিবা হা মই জল্দি জল্দি তাক পাপৰখিনি খাব দি বহাই মই ভাবিছোঁ মানে যিমান পাৰোঁ সোনকালে কামখিনি কৰোঁ তো এই কুকাৰটো অলপ গৰম হ'ল এইফালে পিঁয়াজখিনি ভাজিব দিলোঁ আৰু এইফালে কিমাখিনিও বনাইছিলোঁ কিমাখিনিও বহাই দিলোঁ বিলাহী দিলোঁ পিঁয়াজ দি চব ভুনি পেলাই ধুনীয়াকৈ এইখিনি মাটনখিনি ভুনিব দিলোঁ আৰু দেখিলে না আহি পেলাই কি কৰি আছে খালি এইবিলাক আমলি ভৰাই দিয়ে ৰিং লাইটটো মই মানে সেইকাৰণে লগোৱা বাদেই দিলোঁ আৰু হা দিয়া 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 কি হৈ গ'ল পানী খাবা পাপৰ খোৱা হৈ গ'ল আহি গ'ল সেইকাৰণে ধৰ 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 বেবীক ধৰ 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 নাই এতিয়া যোৱা তুমি অলপ খেলাগৈ চেণ্ডেল চেণ্ডেল নিপিন্ধে গোটেই ঘৰত চেণ্ডেল চেণ্ডেল কৰি থয় খালী ভৰি গোটেই ঘৰ ঘূৰি ফুৰিব এইটো নধৰিবা এয়া আধাতে আহি যায় স্পাইডাৰমেন ক'ত হাই কিমানখিনি হৈ আছে কেতিয়াবা বাৰু কিমান ভিডিঅ' এটা বনাম এক্সট্ৰা কৰি কিন্তু আজি টাইম নহ'ল কাৰণ ব্লগ বনাব গ'লে নহয় ৰেচিপি ভিডিঅ'বিলাক ভাল নহয় বহুত দূৰা দূৰি হৈ যায় ৰাফা এটা বাৰে বাৰে আহি থাকে সেইকাৰণে নোৱাৰোঁ ভাতটো বাৰু হৈ গ'ল এতিয়া মাটনখিনি অকণ লৰাই দিওঁ খিনি অলমষ্ট হৈ গৈছে আকৌ আহি গ'লা কি হ'ল গা ধুব কি হ'ল আকৌ এটা বস্তু বনাই কিমান কি লাগে এইটো কি কৰিম এতিয়া গা ধুব এতিয়া গা নুধুলে ঠাণ্ডা লাগিব গৰম পানী লাগিব নহয় এতিয়া তাৰ গা ধুৱাব গা ধুৱাবা কি খোৱালা তুমি খুৱাইছা বাদাম খাবা বাদাম চানা খাবা চানা মুড়ি খাবা গা ধুৱাবা দাদা খুৱাই লোৱা এতিয়া গা ধুৱাবলৈ চাওক এইফালে টাইম 12:30 হৈ গ'ল আহা গা ধুৱাবাতো পানী লৈনো গৰম পানী লৈনো আহা গৰম পানী লৈনো ল'ৰাই সেই গৰম পানী ল'ব পানী নাই গৰম পানী বেবী এতিয়া বেবী যোৱা গা ধুৱাই দেগো তুমি গা ধুৱাই দেগো যোৱা যোৱা গা ধুৱাই দেগো তুমি যোৱা অঁ তুমি গা ধুৱাই ইয়াত বহি বহি গা ধুৱাই দিয়া ইয়াতে বহা ইয়াত বহি বহি গা ধুৱাওঁ ইয়াত বহি বহি গা ধুৱাওঁ বাথৰুমত নহয় বাথৰুমত পৰি যাব ইয়াতে গা ধুৱাওঁ বহি অঁ ইয়াতে গা ধুৱাওঁ ইয়াতে গা ধোৱা ঘৰ অঁ ইয়াতে বহা বহা না তাত গা নোধোৱাওঁ এইবিলাক কৰিলে নহ'ব ৰখা ক'ত তুমি ক'ত আছা হা গা ধোৱা হৈ গ'ল গা ধুৱাই আনিলা নিজকে ধুৱাই দিব লাগে মই কাৰণে গা ধুব যায় হ'ব বাবা পিন্ধিব লাগিব তোমাৰ বাবা এটা দি দিওঁ হ'ব ঠিক আছে তোমাৰ বাবা এটা দি দিওঁ ন তোমাৰ বাবা এটা পিন্ধাই দিয়া আৰু এইটো লোৱা এতিয়া পিন্ধাই দিয়া তোমাৰ বাবাটো তুমি বহি পিন্ধি থাকা দেই মই আৰু অলপ কাম কৰিম তো এনেকেই গোটেইদিন কাম কৰি থাকিব লাগে অলপ তাৰপিছত যাব লাগে আকৌ আহিব লাগে তো ব্লগ বনাম বুলি ভাবিলেও ব্লগটো আধা দুখৰীয়া হৈ যায় কিবা এটা দেখাম বুলি ভাবিলেও ভালকৈ দেখাব পৰা নাযায় চব খেলি মেলি হৈ যায় তো আপোনালোকে ক'বচোন কাৰ কাৰ এনেকুৱা হয় কমেণ্ট ছেকশ্যনত জনাব বাৰু এতিয়া বাকী কামখিনি কৰি লওঁ পাকঘৰটো অলপ অলপ আজি আপোনালোকক মই পূৰা দেখাইছোঁ ৰিয়েলিটি যে এনেকুৱা থাকিব পাৰে যেতিয়া টুডলাৰ্ছ মমবিলাকৰ ওচৰত গা ধুব লাগে এইটো কৰিব লাগে সেইটো কৰিব লাগে কাম কেতিয়া কৰিম হেই কোৱাচোন মই সেই বহি থাকিলে ভাল মোৰ পাকঘৰত যে আৰু অলপ কাম আছে হাই ডাইনাছৰ
মোৰ ভয় লাগে থাকক মানে মই আহি যাওঁ সেই বহি থাকোঁতে মই মনে আৰু অলপ কাম কৰিলোঁ এনেকৈ কাম কৰিব লাগে সেয়া পিছে আহি যায় পিছে খালি কোচত লৈ থাকিলে হ'ব আহি নেকি লাইন এইটো কাৰ চাবি বেবী নহয় দাদা চাওঁ লাইন আহিছে নেকি লাইন আহিলে আমি টিভি চাম হ'ব আজিকালি কাৰেণ্টে ইমান ডিষ্টাৰ্ব দিয়ে ইমান বদমাচি কৰে ল'ৰাটো মোৰ ইমান বদমাচি কৰে নহয় নামা চাওঁ লাইন আহিছে নেকি চাওঁ টিভিটো চলাই চাওঁ কাৰেণ্ট এতিয়ালৈকে অহা নাই ঘৰো সাৰিব আছে কি লাগে গোটেই দিন খালি গাড়ীৰ কাৰণে কান্দি থাকা তুমি অৰ্ডাৰ দি দিম ৰখা গাড়ীটো হ'ব আৰু মুখা চুখা ধুই গ'ল মাথা চোলাটো বহি বহুত বেয়া পায় যাওক সি চাই থাকক মই যাওঁ চবতকৈ কষ্টৰ কাম এই ভাত খোৱা কামটো ল'ৰা ছোৱালী খাব নোখোজা ৰাফাইটো যেতিয়াৰ পৰা চৰ্দি হৈছে ন সিটো একেবাৰে খাব খোৱা বোৱা মানে একেবাৰে বাদ দি দিছে লোৱা খাই দিব চব খাই দিব তাক খুৱাই লওঁ কোন বহুত টাইম লাগিব তাক পিঠিটো বিষাই গ'ল ইমান ভাৰী বেগ আৰু পিঠিটো বিষাব ইভিনিঙৰ ভ্লগটো কণ্টিনিউ কৰিব নোৱাৰিলেও কাৰণ ৰাতি আমাৰ ঘৰত গেষ্ট আহিলে আৰু মই এইবিলাক চব বনাব লগা হ'ল সেইকাৰণে আৰু এইখিনিতে ভ্লগটো সামৰণি মাৰিলোঁ ভাল লাগিলে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব